নমস্কাৰ বন্ধুসকল, মিথু মাধুৰী ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহি আছোঁ মিথুহঁতৰ স্কুললৈ। স্কুলত আজি বিহু প্ৰগ্ৰেম আছে। এয়া আহি আছোঁ, ৰাস্তাতে ব্লগটো আৰম্ভ কৰি লৈছোঁ। আহিয়ে লগৰ কেইজনীক লগ পালোঁ। মিথুৰ লগৰকেইটাক খুব ধুনীয়া লাগিছে, সাজি কাচি আহিছে। ল'ৰাবিলাকে ধুতি চোলা, ছোৱালীবিলাকে ৰিহা মেখেলা, খোপাত কপৌ ফুল, খুব ধুনীয়া লাগিছে ইহঁতক। মিথুৰ বিহুৰ সাজত নাচো নাচো লাগি আছে, এই নাচিম কৰি আছে। নাচিয়ে দিলে ৰুমতে আহিয়ে। মিথুক স্কুলত থৈয়ে মই বিউটি পাৰ্লাৰলৈ আহিলোঁ। কিয় আহিছোঁ জানেনে? চুলি ষ্ট্ৰেট কৰিবলৈ। মোৰ চুলিখিনি কাৰ্লি হয়, সেইবাবে ষ্ট্ৰেট কৰিম বুলি ভাবিছোঁ। এগৰাকীয়ে ফেচিয়েল কৰি আছে, দেখুৱাবলৈ মানা কৰিছে। এয়া ধৰিত্ৰীয়ে মোৰ চুলিত ক্ৰীম সানি আছে। তাইৰ নিজৰ পাৰ্লাৰ হয়, বৰহোলা চাৰিআলিতে আছে। ইচ্ছা কৰিলে আপোনালোক আহিব পাৰে। খুব ধুনীয়াকৈ কামবিলাক কৰে তাই। হেয়াৰ ষ্ট্ৰেট, স্পা, থ্ৰেডিং, ফেচিয়েল, ইয়াৰ উপৰিও গহনা বিক্ৰী কৰে, কেঁচা সোণৰ। এয়া চুলি ধুৱাই আছে। সকলোবিলাক ভিডিঅ' কৰা নহ'ল, মাজে মাজে অলপ কৰিলোঁ। মূৰটো খুব ধুনীয়া লাগিছে, একেবাৰে পাতল পাতল লাগিছে, চুলিখিনি মুকলি লাগিছে। আৰু বাকী আছে কাম। এয়া মই অকণমান ভিডিঅ' কৰি লৈছোঁ এইখিনিতে। খুব ধুনীয়া লাগিছে সঁচাকৈ, নিজক নিজে মানে খুব ফ্ৰী লাগিছে চুলিখিনি। এইয়া ফিনিচিং আগত আৰু পাছত, চাওক কিমান ধুনীয়া কৰি দিলে মোৰ চুলিখিনি। ঘৰ আহি পালোঁ। মিথুৱে মূৰত জেতুকা সানিছে আৰু ছাগলী পোৱালি এটাৰ লগত খেলি আছে। ইমান ধুনীয়াকৈ মই ভিডিঅ' অলপ কৰিলোঁ। শেষত ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাই ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই। অনুৰাগত তই মোৰ, মই তোৰ কবলে বুকুতে মোৰ থৈ তোৰ হৈ যাবলৈ।